নমস্কাৰ। ১ নম্বৰ, অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান দেওহাঁহৰ বাবে বিখ্যাত? ক. নামেৰি। ২ নম্বৰ, চিপকো আন্দোলনৰ প্ৰথমে ক'ত আৰম্ভ হৈছিল? গ. ৰাজস্থান। ৩ নম্বৰ, চিপকো আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ কোন? ঘ. অমিতাবাই। ৪. এচিড বৰষুণৰ লগত জড়িত গেছটো হ'ল? খ. ছালফাৰ ডাই অক্সাইড। ৫ নম্বৰ, নাগালেণ্ডৰ কোনখন ঠাই ৰেলেৰে সংযোগ কৰা হৈছে? ক. ডিমাপুৰ। ৬. তলৰ কোনটো ব্ৰহ্মপুত্ৰৰ উপনৈ নহয়? খ. দিগাৰু। ৭. ভৌগোলিক অৱস্থান অনুসৰি অসমৰ পূব দ্ৰাঘিমাংশ কিমান? ঘ. 89.5 ডিগ্ৰী পূব আৰু 96.1 ডিগ্ৰী পূব। ৮ নম্বৰ, বৰাক উপত্যকাত সৰ্বমুঠ কেইখন জিলা আছে? গ. ৩খন। ৯ নম্বৰ, চান্দডুবি বিল কোন জিলাত অৱস্থিত? ক. কামৰূপ জিলাত। ১০. কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কিহৰ বাবে বিখ্যাত? খ. গঁড়। এনেধৰণৰ প্ৰতিযোগিতামূলক ভিডিঅ' পোনপ্ৰথমেই পাবৰ বাবে চেনেলটো লাইক এটা কৰি ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষৰ বেলটো দবাই ন'টিফিকেশ্যনটো অন কৰি ল'ব। ১১ নম্বৰ, তলৰ কোনখন সৰ্বাধিক পেট্ৰলিয়াম উৎপাদনকাৰী ৰাজ্য? ক. মহাৰাষ্ট্ৰ। ১২. টুৱেনচাং কোন ৰাজ্যত অৱস্থিত? ঘ. নাগালেণ্ড। ১৩. ঝুম খেতি ক'ত কৰা হয়? গ. পাৰ্বত্য জিলাত। ১৪. কোনটো নদীৰ ওপৰত অসমত প্ৰথম তেল খনন কৰা হৈছিল? খ. নামদাং। ১৫. অসমৰ পুৰণি কয়লা ক্ষেত্ৰ কোনটো? ক. মাকুম। এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি লওক আগন্তুক আহিবলগীয়া ভিডিঅ' সকলোতকৈ আগত পাবলৈ। ১৬ নম্বৰ, অসমৰ কোনখন জিলাত জনসংখ্যাৰ ঘনত্ব সৰ্বাধিক? গ. কামৰূপ মেট্ৰ'। ১৭. ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ আটাইতকৈ ডাঙৰ উপনৈ কোনখন? খ. জিঞ্জিৰাম। ১৮. শীতকালত অসমৰ জলবায়ু কেনেকুৱা? গ. ঠাণ্ডা আৰু শুকান। ১৯ নম্বৰ, অসমৰ ৰাজ্যৰ
উত্তৰ দিশত কোনখন বিদেশী ৰাষ্ট্ৰ অৱস্থিত? খ. ভূটান। 20 নম্বৰ। অসম তলৰ কোনটো জলবায়ু অঞ্চলৰ অন্তৰ্ভুক্ত? ক. মৌচুমী।